নমস্কাৰ, মই অংকুৰ অজয় তামুলী, ভাৰতীয় জীৱন বীমা নিগম গোলাঘাট শাখাৰ এজন উন্নয়ন বিষয়া। আজি মই এক বিষয় লৈ এই ইউটিউব চেনেললৈ আহিলোঁ। আমি এজেঞ্চি প্ৰফেশ্যনত কিছু কথা মানি চলা প্ৰয়োজন। আমাৰ সহজে আমি কেনেধৰণে নিজক গ্ৰাহকসকলৰ মাজলৈ লৈ যাব পাৰোঁ, সেই বিষয়ত আজি আমি আলোচনা কৰিম। আমাৰ নিজৰ মাজতে আৰু এটা আত্মা সোমাই থাকে। ধৰা হ'ল, মোৰ নাম অংকুৰ অজয় তামুলী। মোৰ নামত থকা আন এটা আমাৰ আত্মা হ'ল দোষী আত্মা, যাক দোষী আত্মা বুলি কওঁ। সেই দোষী আত্মাটো অংকুৰ নামৰ আৰু এটা দোষী আত্মা মোৰ মনত সোমাই আছে। সেই দোষী আত্মাৰ লক্ষণসমূহ এনেধৰণৰ। আপোনালোকে চাব, লাজ, অহংকাৰ, আনৰ হিংসা দেখা, পৰচৰ্চা, এলাহ, এনেধৰণৰ কিছুমান আমাৰ লক্ষণ আমাৰ নিজৰ গাত থাকে, যাৰ কাৰণে আমি আগুৱাই যাব নোৱাৰোঁ। লাজ আৰু শংকা, এলাহ, অহংকাৰ, আনে কৰা কামক আমি আলোচনা কৰি বেছি সময় খৰচ কৰা, এনেধৰণৰ কিছুমান কামে আমাক বিশেষকৈ LIC এজেঞ্চি প্ৰফেশ্যনত আগুৱাই যোৱাত যথেষ্ট বাধা আৰোপ কৰে। গতিকে পোনপ্ৰথমতে আমি এই যি দোষী আত্মাক প্ৰথমতে হত্যা কৰি ল'ব লাগিব। নিজৰ মাজত থকা, সদায় আমি নিজৰ লগত কম্পিটিশ্যন কৰিব লাগে। আপোনাৰ কাষৰ, আপোনাৰ নিজৰ শাখাৰ সন্মানীয় অভিজ্ঞতাসকলৰ লগত আমি কম্পিটিশ্যন কৰিব কেতিয়াও নালাগে মোৰ দৃষ্টিত। কিয়নো ময়ো কৰা নাছিলোঁ। আপোনালোক সকলোৰে জ্ঞাত, যিসকলে নাজানে তেখেতসকলক ক'ব বিচাৰোঁ, মই 2002 চনৰ পৰা LIC এজেঞ্চি কাম কৰিছিলোঁ। 18 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত LICত উন্নয়ন বিষয়া পদত LICয়ে নিযুক্তি দিছে। গতিকে কোনোদিন মই নিজেও এই দোষী আত্মা লগত লৈ পেলাই কাম কৰা নাছিলোঁ, সদায় মুক্ত মনে কৰিছিলোঁ। আপোনাৰ নিজৰ যি আত্মবিশ্বাস, সেই আত্মবিশ্বাস বৃদ্ধি কৰিবৰ কাৰণে আপুনি এই দোষী আত্মাক প্ৰথমতে হত্যা কৰিব লাগিব। আপুনি আগুৱাই যাবলৈ হ'লে সদায় নিজৰ লগত কম্পিটিশ্যন কৰিব লাগিব। গতিকে এইকেইটা নিয়ম আপুনি যদি মানি চলে, তেতিয়া এজন সফল অভিজ্ঞতা হিচাপে আগুৱাই যাব পাৰিব। ধন্যবাদ।